হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বাসন্তী পূজা। যিহেতু আমাৰ ওচৰত বাসন্তী পূজা ডাঙৰকৈ পতা হৈছে, তো ভাবিলোঁ বাসন্তী মাৰ ওচৰত সেৱা এটা লৈ আহোঁ। আৰু এতিয়া ধূপ চাকি বুট সকলোবোৰ লৈ গৈছোঁ এতিয়া বাসন্তী পূজালৈ। আপোনালোকক লৈ যাওঁ বলক। আৰু এইটো হৈছে জগন্নাথ মন্দিৰ। আপোনালোকতো দেখুৱাইছোঁ জগন্নাথ মন্দিৰটো, আকৌ এবাৰ দেখুৱাই দিলোঁ, যিহেতু জগন্নাথ মন্দিৰৰ ওচৰতে বাসন্তী পূজা হয়। আৰু এতিয়া বাসন্তী পূজা আহি পাই গ'ল আৰু যথেষ্ট মানুহ হৈছে। আৰু বতৰটো সিমান এটা ভাল নহয়, তথাপিও মানুহৰ ভিৰ হৈছে। সকলোৱে বাসন্তী মাৰ ওচৰত আশীৰ্বাদ ল'ব আহিছে আৰু ময়ো আহি গ'লোঁ। আৰু এতিয়া সকলোৱে বাহিৰত চাকি ধূপ জ্বলালে আৰু ময়ো বাহিৰতে চাকি ধূপ জ্বলাই ল'লোঁ। আৰু এতিয়া বাসন্তী মাৰ ওচৰত আশীৰ্বাদ ল'ব আহিছোঁ। ইয়াৰ পৰাই সকলোৱে আশীৰ্বাদ লওক, বাসন্তী মাৰ সকলোকে ভালে ৰাখক, সুস্থ ৰাখক। ময়ো আশীৰ্বাদ ল'লোঁ, মোৰো ভাল হওক। আৰু ইয়াৰ বাহিৰত ওলাই আহিলোঁ ধূপ চাকি জ্বলাই। আৰু এতিয়া বাহিৰৰ পৰিৱেশটো দেখুৱাই দিলোঁ। আৰু এতিয়া জিলাপি ল'ব আহিলোঁ, যিহেতু পূজালৈ আহিছোঁ। আৰু জিলাপি লৈ এতিয়া ঘৰ গৈ আছোঁ। তো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।